ৰাজ্যত আগন্তুক লোকসভা নিৰ্বাচন সমাগত নগাঁও লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত তৃণমূল কংগ্ৰেছৰ বৃহৎ উত্থাপ গাঁৱে ভূঞে চহৰে নগৰে তৃণমূল কংগ্ৰেছ দলত যোগদান শক ভোটাৰ ৰাইজ নগাঁও লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ টংকত কংগ্ৰেছ বিজেপি AIUDFৰ মিছা প্ৰলোভন বুজিব পাৰি শক ৰাইজ স্বপ্ৰণোদিতভাৱে তৃণমূল কংগ্ৰেছক যোগাযোগ কৰে আজি নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ হাতীজুজুৱা গাঁও পঞ্চায়তৰ জ্ঞানদুৱা পথাৰৰ এখনি সাধাৰণ সভাত শক ৰাইজ তৃণমূল কংগ্ৰেছক যোগদান কৰে উক্ত সাধাৰণ সভাত নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰ নগাঁও জিলাৰ তৃণমূল কংগ্ৰেছৰ সাংগঠনিক সম্পাদক ৱাকিবুৰ ৰহমান সম্পাদক আজাহাৰুদ্দিন জুৰিয়া ব্লকৰ উপসভাপতি মফিজুল ইছলাম জুৰিয়া মহিলা ব্লক তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মালিমা বেগম নগাঁও জিলাৰ যুৱ তৃণমূল কংগ্ৰেছৰ সম্পাদক মুকছিদুল ইছলামৰ লগতে তৃণমূল কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে আগন্তুক নগাঁও লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ স্থিতি শক্তিশালী হোৱাৰ বাবে নগাঁও তৃণমূল কংগ্ৰেছৰ সভাপতি ময়ূৰ মজুমদাৰৰ দৃঢ় বিশ্বাস কটকটীয়া হৈ উঠে হয়তো তৃণমূল কংগ্ৰেছৰ সমীকৰণৰ স্থিতি টনকিয়াল হ'ব বুলি উক্ত যোগদান কাৰ্যসূচীয়ে প্ৰমাণ কৰিব পাৰে কৰ্মীসকলে দলত ত্যাগ কৰাৰ লগে লগে তৃণমূল কংগ্ৰেছত ৰাইজবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আচলতে কি ক'ব এনেকুৱা লাগিছে কথা হৈ গ'ল কি আজি মই অসম তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি দায়িত্ব লোৱা আজি 16 মাহ হৈছে 16 মাহত গোটেই নগাঁও জিলাখনত যিটো বিপুল সঁহাৰি পাইছোঁ আপুনি প্ৰতিটো সমষ্টিত এসময় এইটো বটদ্ৰৱা সমষ্টি আছিল এতিয়া বৰ্তমান ৰূপহী সমষ্টিত পৰিছে ৰূপহী সমষ্টি বটদ্ৰৱা সমষ্টি ধিং সমষ্টি চামগুৰি সমষ্টি নগাঁও সদৰ সমষ্টি ৰহা সমষ্টি বহমপুৰ সমষ্টি সকলো সমষ্টিতে আমাৰ তৃণমূলৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে আকৰ্ষিত হোৱাৰ কাৰণ এইটোৱে চাওক আজি ৰাইজে বিৰোধী শক্তি হিচাপে তৃণমূল কংগ্ৰেছক আঁকোৱালি লৈছে কিয় লৈছে বিৰোধীৰ আজি জনতাৰ কণ্ঠ হিচাপে আজি অসম তৃণমূল কংগ্ৰেছ আজি মানুহৰ ওচৰত প্ৰতিষ্ঠিত হৈছে কাৰণ আজি কংগ্ৰেছে 70 বছৰ 75 বছৰে আজি ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিলে বিশেষকৈ আমাৰ মুছলমান ভাইসকলক কংগ্ৰেছে ঠগিলে তাৰ পাছত UDF আজি 15 বছৰ হ'ল দল গঠন হোৱা তেওঁলোকেও ঠগিলে আৰু দ্বিতীয়তে আজি 10 বছৰে বিজেপিয়ে যি অত্যাচাৰ উৎপীড়ন চলাই আছে ধৰ্মৰ নামত যি ৰাজনীতি আৰম্ভ কৰিছে হিন্দু মুছলমানৰ ভেদভাৱ কৰি হিন্দু মুছলমানক মেৰুকৰণ কৰি ভোট আদায়ৰ যি চেষ্টা চলাই আছে তাত আজি কংগ্ৰেছে A টিম হিচাপে কাম কৰি আছে আৰু UDFে B টিম হিচাপে কাম কৰি আছে একমাত্ৰ আজি ভাৰতবৰ্ষত যদি ধৰ্ম নিৰপেক্ষ দল হিচাপে কাম কৰিছে মমতা দিদিৰ দল আজি তৃণমূল কংগ্ৰেছে কৰিছে আৰু সেইটো কাৰণে তৃণমূল কংগ্ৰেছৰ প্ৰতি ৰাইজ আকৰ্ষিত হৈছে আৰু তৃণমূল কংগ্ৰেছত বিপুল হাৰত সদায় যোগদান চলি আছে